নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম কেনেকৈ Ctetৰ অনলাইন এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনালোকক আজি দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এটা কথা কওঁ, আপুনি যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। তলত চাওক ফিল অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ Ctet জুলাই 2019, তাত এটা ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত চাওক ওপৰত আছে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্টাৰ্ড কেণ্ডিডেট চিং ইন। পাঁচটা ষ্টেপত এপ্লাই কৰিব লাগিব। ষ্টেপ বাই ষ্টেপ 5টা ষ্টেপত এপ্লাই কৰা হ'ব। ইয়াত চাওক এপ্লিকেশ্যন ফৰ্ম Ctet জুলাই 2019, তাত ক্লিক কৰি এপ্লাইত ক্লিক কৰিব আৰু এনেকুৱা এটা পেজ খোল খাব। ইয়াত চাওক সকলো তথ্য আছে, কিমান ফিজ দিব লাগিব, কোন কাষ্টৰ বাবে কিমান ফিজ, সকলো তথ্য ইয়াত আছে। চাওক আই হেভ এ, তাত ক্লিক কৰি ক্লিক হিয়াৰ টু প্ৰচেছ, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। তাত আপোনাৰ সকলো ধৰণৰ তথ্য দি ফৰ্মখন ফিল আপ কৰিব লাগিব। ফৰ্মখনত প্ৰথমতে আছে কেণ্ডিডেট নেম, তাত আপোনাৰ নিজৰ নামটো লিখিব। তাৰপিছত আছে ফাদাৰ্ছ নেম, তাত দেউতাকৰ নামটো। তাৰপিছত আছে মাদাৰ্ছ নেমটো দিব। তাৰপিছত আছে ডেট অফ বাৰ্থটো দিব। তাৰপিছত আছে আইডেণ্টিটি টাইপ, আপোনাৰ যিখন আইডেণ্টিটি দিব পাৰে, আধাৰ কাৰ্ড, ভোটাৰ ID, পান কাৰ্ড, ৰেচন কাৰ্ড সকলো দিব পাৰে। ড্ৰাইভিং লাইচেঞ্চ ইয়াত নাথাকিলে আপুনি দিব পাৰে আইডেণ্টি আদাৰ্ছ B.ed আইডেণ্টি কাৰ্ড, গভৰ্ণমেণ্টৰ যিকোনো আইডেণ্টি কাৰ্ড হ'লে হ'ল এড্ৰেছ প্ৰুফ। তলত দিব আপোনাৰ আইডেণ্টি কাৰ্ডৰ নম্বৰটো, জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনাৰ যিটো জেণ্ডাৰ সেইটো দিব। তাৰপিছত আছে এড্ৰেছটো দিব। তাৰপিছত আছে লোকেলিটিটো দিব। তাৰপিছত আছে চিটি, টাউন, ভিলেজ। তাৰপিছত আছে ষ্টেট, ডিষ্ট্ৰিক্ট, পিনক'ড, ইমেইল এড্ৰেছ, ফোন নাম্বাৰ, আৰু পাছৱৰ্ডটো এনেকুৱা এটা দিব লাগিব, এটা কেপিটেল লেটাৰ, তাৰপিছতখিনি স্মল লেটাৰ, এটা নাম্বাৰ আৰু এটা স্পেচিয়েল কেৰেক্টাৰ হ'ব লাগিব, মানে চিম্বল এটা। ইয়াত আছেই কেনেকুৱা ধৰণৰ পাছৱৰ্ড দিব লাগিব, তাৰ ফৰ্মেটটো ইয়াত আছে, চাই ল'ব পাৰিব। সিলেক্ট, যদি পাছৱৰ্ডটো পাহৰি যায় সেইকাৰণে সিলেক্ট। সিকিউৰিটি কুৱেশ্যন এটা দিব, তো তাৰ এটা আনচাৰ দিব। তাৰ ইয়াত চাওক কেপচাৰ এটা আছে, কেপচাৰটো চেম এজ ইট ইজ তাত বহাব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি যিখিনি তথ্য ফৰ্মখনত দি ফিল আপ কৰিছে সকলোখিনি আপোনাৰ আগত আহিব। ইয়াত চাওক আপোনাৰ নাম, দেউতাৰ নাম, এড্ৰেছ চব ইয়াত আছে। তাৰপিছত আপোনাৰ যদি সকলোখিনি শুদ্ধ আছে তেতিয়াহ'লে চাওক ইয়াত আছে মাই নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, এড্ৰেছ, মোবাইল নাম্বাৰ, ইমেইল ID সকলোখিনি যদি শুদ্ধভাৱে ফিল আপ কৰিছে তেতিয়াহ'লে গোটেইখিনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক আই এগ্ৰিত ক্লিক কৰি ষ্টাৰ্ট ছাবমিট, তাত ক্লিক কৰিব। আৰু যদি কিবা ভুল আছে তেতিয়াহ'লে এডিটত গৈ আকৌ শুদ্ধ কৰিব পাৰিব। ফাইনেলটো ছাবমিটত ক্লিক কৰিলে এনেকুৱা এখন পেজ আহিব। তেতিয়া আপোনাৰ মাত্ৰ হেৰিটো হৈছে, ৰেজিষ্ট্ৰেশ্যনটো হৈছে, এপ্লিকেশ্যন নাম্বাৰটো আহিছে আপোনাৰ। তাৰপিছত যাব কমপ্লিট এপ্লিকেশ্যন ফৰ্ম,
ফৰ্মখন আৰু বাকি আছে সেইখিনি ফিল আপ কৰিব আপোনাৰ এইমাত্ৰ ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হ'ল এতিয়া সেকেন্ড ষ্টেপটো কমপ্লিট কৰক সেকেন্ড ষ্টেপটো কমপ্লিট কৰিবলৈ হলে আগত দিয়া নাম এইখিনি পাৰ্সোনাল ডিটেইলছ এইখিনি আহি যাব এইখিনি আৰু ফিল আপ কৰিব নালাগে তলত যিখিনি বাকি আছে সেইখিনি ফিল আপ কৰি তললৈ চাওক বাকি আছে কি কেটেগৰীটো সিলেক্ট কৰিব আপোনাৰ যেটো কেটেগৰী হয় তাৰ পিছত পিজন উইথ ডিসেবিলিটি এটো সিলেক্ট কৰিব yes বা no তাৰ পিছত নেশনালিটি ল্যাঙ্গুৱেজ আপোনাৰ কি ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ল্যাঙ্গুৱেজ 2 টো সিলেক্ট কৰিব তাৰ পিছত এমপ্লয়মেন্ট স্ট্যাটাস সিলেক্ট কৰিব তাৰ পিছত হ'ল আপোনাৰ এপ্লাই ফৰ কিহৰ কাৰণে এপ্লাই কৰিব এপ্লাই ফৰ ভোট কৰিব নে পেজ পেপাৰ 1 নে পেপাৰ 2 যদি দুইটা কৰে দুইটাই আৰু এটা কৰিলে এটা পেপাৰটো সিলেক্ট কৰিব তাৰ পিছত আহিছে মিনিমাম এডুকেশন কোয়ালিফিকেশন ক্লাস 1 to 5 সিলেক্ট কৰিব তাত চাওক আপোনাৰ কি এডুকেশন কোয়ালিফিকেশন আছে কোনটোৰ বাবে কি হেতু সিলেক্ট কৰিব 1 হলে 1 2 হলে 1 2 3 হলে 3 আৰু 4 হলে 4 5 হলে 5 আপোনাৰ যেটো কোয়ালিফিকেশন আছে হেতু তাত সিলেক্ট কৰিব এখানে সকলোবোৰ তথ্য ইয়াত দিয়া আছে তাৰ পিছত মিনিমাম এডুকেশন কোয়ালিফিকেশন ক্লাস 4 to 8 তেতিয়া সব ইয়াত সকলোবোৰ কোয়ালিফিকেশন ইয়াত দিয়া আছে আপোনাৰ যেটো কোয়ালিফিকেশন আছে হেতু সিলেক্ট কৰিব তাৰ পিছত আছে সাবজেক্ট অফাৰ টু ফৰ পেজ 2 তাৰ সিলেক্ট আপোনাৰ কি সাবজেক্ট সায়েন্স হলে সায়েন্স এন্ড ম্যাথছ দিব আৰু যদি আৰ্টছ দিলে সোশ্যাল সায়েন্স কোয়ালিফাই এক্সাম আপুনি কি এক্সামত কোয়ালিফাই হেতু সিলেক্ট কৰিব ডিগ্ৰী হলে ডিগ্ৰী আৰু D.ed হলে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং তাৰ পিছত সেন্টাৰটো সিলেক্ট কৰিব আপোনাৰ য'ত এক্সামটো দিব তাৰ পিছত অদাৰ কোৱেশ্চন পেপাৰ মিডিয়াম আপুনি কি মিডিয়ামত আনসাৰ কৰিব হেতু সিলেক্ট কৰিব তাৰ পিছত ডিগ্ৰী এডুকেশন আপোনাৰ ডিগ্ৰী কি হেতু লিখিব পাস কৰি আছে নে এতিয়া এডিং কৰি আছে যেটো হয় হেতু দিব তাৰ পিছত কোৰ্সটো কি কোৰ্সটো তাৰ পিছত সিলেক্ট কৰিব তাৰ পিছত বোৰ্ড ইউনিভাৰ্সিটি নেম আপুনি কোৰ পৰা পাস কৰিছে বা কোনটো ইউনিভাৰ্সিটি আন্ডাৰত কৰি আছে হেতু ইয়াত সিলেক্ট কৰিব সাৰ্চও কৰিব পাৰে নামটো সাৰ্চ কৰি বিচাৰি ল'ব পাৰে তাত হেতু সিলেক্ট কৰিব কেতিয়াবা অলপ দেৰি হ'ব পাৰে নেটৰ কাৰণে এখন অলপ ৰ'ব আদাৰ্ছত গ'লে নিজে সাৰ্চ কৰি ল'ব পাৰিব তাৰ পিছত ইয়াৰ অফ পাছিং কোন ইয়াৰ পাস কৰিছে তাৰ পিছত ৰিজাল্ট বোৰ্ড আপোনাৰ পাৰ্সেন্টেজ কিমান আছিল পাৰ্সেন্টেজটো তাৰ পিছত কিমান মাৰ্কৰ এক্সাম দিছে টোটাল মাৰ্ক কিমান মাৰ্ক পাইছে হেতু দিব তাৰ পিছত ইনস্টিটিউশন পিন কোড আপুনি যদি পিন কোডটো নাজানে তেতিয়াহলে ওয়েবসাইটত গৈ সাৰ্চ কৰি যিকোনো ব্ৰাউজাৰত সাৰ্চ কৰি তাত পিন কোডটো পাব আপোনাৰ ইনস্টিটিউশনৰ পিন কোডটো তাত পাব তাৰ পিছত একেবাৰে তলত আছে সিকিউৰিটি পিন ইয়াত চাওক ক্যাপচাৰ এটা দিয়া আছে ক্যাপচাৰটো বহাব তাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব তাত চাব আপোনাৰ ভেৰিফাই কৰিব দিছে কোন নেম ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ জেন্ডাৰ ক্যাটেগৰী ভিজন ডিসেবিলিটি এক্সামিনেশন স্ট্যাটাস আৰু এডুকেশনাল ডিটেইলছ আপোনাৰ যদি সকলোখিনি ঠিক আছে তেতিয়াহলে আই এগ্ৰিত ক্লিক কৰি আৰু যদি ভুল আছে তেতিয়াহলে এডিট এপ্লিকেশন ফ্ৰম ডাটা তাত যাব আৰু ফাইনালত সাবমিট আই এগ্ৰিটো ক্লিক কৰি ফাইনাল সাবমিট কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব তাত ইয়াত দুটা ষ্টেপ পাৰ হৈ গ'ল এতিয়া
3 নম্বৰ ষ্টেপটো আছে ইমেজ আপলোড। তাৰ আগতে এটা কথা, আপোনাৰ ফোন নম্বৰটো যদি ভেৰিফাই কৰা নাই আৰু ইমেইল আইডিটো ঠিক দুটা ভেৰিফাই কৰি ল'ব। এণ্টাৰ চিকিউৰিটি, ইয়াত কেপচাৰটো আছে, কেপচাৰটো বহাব, তাৰপিছত ছাবমিট চেণ্ড OTP ক্লিক কৰিব, আৰু যদি চেঞ্জ কৰিব পাৰি ইমেইল আইডিটো তেতিয়াহ'লে চেঞ্জ কৰিব পাৰে। আপোনাৰ ৰেজিষ্টাৰ্ড নাম্বাৰত এটা OTP যাব, এই OTPটো দি ভেৰিফাই কৰি ল'ব আপোনাৰ ইমেইল আইডিটো। চাওক ইউৰ ইমেইল আইডি ইজ ছাকচেছফুল, ভেৰিফাইড ছাকচেছফুল। ইয়াত চাওক ভেৰিফাই মোবাইল নাম্বাৰটো ভেৰিফাই কৰি ল'ব। তাৰপিছত আহিল ইমেজ আপলোড, ইমেজটো আপলোড কৰিব আৰু পেমেণ্ট আপলোড ইমেজ তাক ক্লিক কৰিব। ক্লিক কৰি ইয়াত চাওক ফটোগ্ৰাফ এটা আপোনাৰ ইমেজ আৰু এটা ছিগনেচাৰ দুটা আপলোড কৰিব লাগে। আৰু কেনেকুৱা চাইজ ওপৰত দিয়া আছে, ফটোগ্ৰাফ 10 KB to 100 KB আৰু ছিগনেচাৰ 3 KB to 30 KB ভিতৰত হ'ব লাগিব। তাৰপিছত কেপচাৰ এটা পাব, কেপচাৰটো ফিল আপ কৰি আই হেভ ভেৰিফাইড আপলোড ইমেজ তাত ক্লিক কৰি আপডেটত ক্লিক কৰিব। আপডেটত ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ আহিব। তাৰপিছত এপ্লিকেশ্যন ফি পে'মেণ্ট, এতিয়া ফিজটো পে'মেণ্ট কৰিব লাগে। 3টা ষ্টেপ পাৰ হ'ল, এতিয়া লাষ্ট এতিয়া পে'মেণ্টটো কিমান কৰিব লাগে চাওক। আপুনিতো এটা পোষ্টৰ কাৰণে কৰে তেতিয়াহ'লে 700 টকা, আৰু বহুত পেপাৰৰ কাৰণে কৰে তেতিয়াহ'লে 1200 টকা টোটেল। এতিয়া পে'মেণ্টত ক্লিক কৰাৰ পিছত এনেকুৱা এটা আহিব। পে'মেণ্টটো আপুনি অনলাইনত কৰিব পাৰে। পে'মেণ্টটো কৰাৰ পিছত আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিং যিকোনো সহায়ত কৰিব পাৰিব। চিলেক্ট কি কৰিব, ডেবিট কাৰ্ড নে ক্ৰেডিট কাৰ্ড, তাৰপিছত প্ৰচেছত ক্লিক কৰিলে এনেকুৱা এটা পেজ আহি ক্ৰেডিট কাৰ্ড কৰিলে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড কৰিলে ডেবিট কাৰ্ড। মই ডেবিট কাৰ্ডটো চিলেক্ট কৰিছোঁ। তাৰপিছত কাৰ্ড নাম্বাৰ, কাৰ্ডৰ নাম্বাৰটো দিব, এক্সপায়াৰি ডেটটো দিব, ইয়াৰ CVV নাম্বাৰটো বা CBC নাম্বাৰটো, তাৰপিছত কাৰ্ড হোল্ডাৰ নেম, কাৰ্ডখন যিকোনো মানুহৰ হ'ব পাৰে, আপোনাৰ হ'ব লাগিব বুলি কোনো কথা নাই। কাৰ্ড হোল্ডাৰ নেমটো দি মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। ডাউনলোড এইটো ক্লিক কৰিব, টিক মাৰ্ক এটা দি তাৰপিছত ক্লিক হিয়াৰটো প্ৰচেছত ক্লিক কৰিব। তাৰপিছত প্ৰচেছ ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লাইটো হৈ যাব। ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাতে চাই ল'ব। আৰু ন'টিফিকেশ্যন লিংকটো ডেছক্ৰিপশ্যন বক্সত আছে, তাৰ পৰা সকলো তথ্য চাই ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো বজাই দিব। ধন্যবাদ।